গাইজ ৱেলকাম টু মাই নিউ ব্লগ। আগৰ ব্লগটো যোনখিনি ঠাইৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তাৰ পৰাই আকৌ ইটো ব্লগটো ষ্টাৰ্ট দিছোঁ। মানে এইখিনি জেগাখিনিৰ চিনাৰীটো অলপ ভাল লাগে, চাৰিওপানে হাৰিয়ালি। চ' এতিয়া বৰ্তমান মই যাব ওলাই আছোঁ জাগিৰোডলৈ। মানে ভণ্টি এজনী আমাৰ ঘৰলৈ আহিম বুলি কৈছে, তাইকে আনিবলৈ যাই আছোঁ। বাকী চাই থাকক, এতিয়া চিধা মটৰ ব্লগিঙত লগ পাই আছোঁ। অ'কে গাইজ, ফাইনেলি বৰ্তমান মই বাইকত বহিলোঁ। চ' এতিয়া যোৱাটো ষ্টাৰ্ট কৰোঁ নে কি কয়? চলো তো ফিৰ। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब तुझे रब की कोई खोज नहीं। जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा, कौन समझ आए जब टूट जाए साए हाय रब जब हो वही। सजना जी तेरे बिना जिया लागे ना, हम रब से मांगे तुझे और कुछ मांगे ना, लकीरें साथ मांगे गेरों का रंग भावे ना, किस्मत मंजूरी ना दे तू ही मन को भावे। हाँ परदेसी बिना तेरे शहर की गलियां सुनी, होली में रंग नहीं ईदी में भी चांदनी नहीं, कहने को महीना ये मोहब्बत वाला झूठा है, साजन बिन सजनी चांद बिन चांदनी नहीं। हाय सजना जी मैनू छड़ के नहीं जाना, बिना तेरे मैनू मिल भी सजा, हाय सजना जी तेनू बाहां विच भर लूं मैं होना कभी मुझे सजना। समझ आए जब टूट जाए साए हाय रब जब हो वही। তো গাইজ ইয়াতে কাৰোবাক বেলেগকে সুধিবলগীয়া হ'ল, তাতে কল ৰিচিভ কৰা নাই, কিবা কৰি আছে চাগে, ইমানে আছে বোলে মই নাজানো। খুৰী ইপানে মইনাজান কোনফালে আছে? ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी, ऐसी प्रीत मेरी है निगोड़ी। अरे कार्तिक दत्तर हयতো কোনটোনো চিনি নাপায় নেকি? ৰঙৰ কাম যে কৰে। अब चल जाने दे जो भी ओ जगह ताने दे उनकी सुने ना, देखो सावन आए रे मन हंसाए मितवा और सारी उम्र। গাইজ আমি ফাইনেলি আহি পালোঁ ইয়াতে ভণ্টিহঁতৰ ঘৰলৈকে, আণ্টিহঁতৰ ঘৰলৈ। এতিয়া বৰ্তমান ইয়াতে অলপ সময় বহি চহি ঘৰলৈ যাওঁ আৰু ভণ্টিক লৈকে। চ' গাইজ এতিয়া আমি ভাত খাব ওলাইছোঁ ইয়াতে আণ্টিহঁতৰ ঘৰতে। ভাত আৰু কিবা পকৰি নে কি, আৰু ইফালে কিবা চব্জি পানী দালি, ইফালে আণ্টি ভিতৰত কাম কৰি আছে। বৰ্তমান ভাত পানী খাইকৈ অলপকৈ ওলাই আহিলোঁ এইপানে জেগাটো অলপ চাবলৈ। চাৰিওফালে ধাননি পথাৰ, সিপানে আৰু ঘৰ আছে, সিফালে পথাৰৰ মাজেদি যায় নেকি গম নাপাওঁ, বাট প্লেচটো ইমানো বেয়া লগা নাই। চ' গাইজ এতিয়া আমি যাবলৈ ৰেডি হ'লোঁ, যাওঁ আৰু লাহেকৈ।
যাওঁ দিয়ক অঁ নিশ্চয় চ' গাইছ আমি ওলাই আহিলোঁ এতিয়া ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो चुक जोरी क्यों ना सूरज की किरणें आने दे मेरे दिल अब चल जाने दे এনেকৈ ৰাস্তাৰ কাষত গৰুবোৰ এৰি দিব নালাগে আচলতে মানে কি গাড়ীবোৰ কিছুমান হাইৱে হয় ন এইটো চ' কিছুমান গাড়ী বহুত স্পীডত আহে প্লাছ এইফালে গৰুবোৰতো সিহঁতেতো বুজি নাপায় ন চ' চিধা আগত আহি যায় তাৰ বাবে এটা এক্সিডেণ্ট হয় এনেকৈ গৰুটোও ঢুকায় আৰু প্লাছ মানুহজনৰো কিছুমান হয়তো কাৰত হ'লে ইমান ক্ষতি নহয় মানুহজনৰ বাট বাইক চাইকত যদি সেনেকৈ যদি এক্সিডেণ্ট হয় চান্স থাকে যে 50% মানে 80% চান্স থাকে যে মানুহজনেও ঢুকোৱাৰ চান্সটো থাকে চ' যাই যাই ৰাস্তাৰ ওচৰত গৰুটোৱে হয়তো দৰৱ দি দিব যাতে ৰাস্তাত যাতে আহি নাপায় এনেকৈ ৰাস্তাৰ কাষত এৰি নিদিব গাইজ গৰুবোৰ ओ जगे ताने दे उनकी सुने ना এতিয়া আৰু ষ্টপটো ক'তো নকৰোঁ চিধা চতেলীয়া और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है আজি ভিতৰেদি যাম গাইজ ইফালেদি এখন হৈছে তেতেলীয়া ৰাস মানে ইয়াতে তেতেলীয়া ৰাস হৈ আছে হ'ব হৈ আছে মানে আজি ৰাতিত চাগে ডান্স আছে চ' গোটেই সজাই আছে ইয়াতে গাইজ বৰ্তমান ভণ্টিক লৈকে আহি গ'লোঁ ইফালে ভণ্টি বহি আছে এতিয়া তেতেলীয়া আহি পালোঁ ইয়াতে হোটেলত মানে মাহঁতে সৰুকৈ হোটেল এখন খুলিছে মা আৰু আইতা সিফালে আছে কিবা কাম কৰি আছে এইটো এতিয়া বৰ্তমান আজিৰ ব্লগটোত অনলি এইবোৰে দেখুওৱা গ'ল চ' ৰাতিলৈ আৰু এটা ব্লগ বনাম মানে আজি ৰাস চাব যোৱা ব্লগ এটা বনাম সেইটো ব্লগটো কালি আপলোড দি দিম এইটো ব্লগটোত অনলি প্লাছ মানে অনলি ঘূৰি ফুৰা টাইপৰে আৰু একো কোৱাও নহ'ল বা একো জেগাও দেখুওৱা নহ'ল এনিৱেজ গাইজ থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই